নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ ২ নং তেজী গাঁৱৰ ৰাজহুৱা নামঘৰ। এই নামঘৰটো আজি এই নামঘৰটো ধৰ্মীয় ৰীতি নীতি আজি এই নামঘৰটো উৎসৰ্গা কৰিব। এই নামঘৰটো উৎসৰ্গাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ২ নং তেজী গাঁৱৰ ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান নামঘৰত উপস্থিত আছোঁ। সবিশেষ ভিডিঅ'টো দেখাই আছোঁ আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকে। যদি ভুল ভ্ৰান্তি হয় বৈষ্ণৱসকলে নিজ গুণে মৰিখন কৰি ল'ব। নামঘৰ মজিয়াত মহাপুৰুষ বহিছে। এয়া ভকতসকলে ভাগৱত পাঠ কৰিছে আৰু ভাগৱত পাঠ কৰাৰ লগে লগে ভকতসকলে এই গায়ন বায়ন গাবলৈ ৰেডি হৈ আজি এই ককাইদেউ দুজনমান আছে ২ নং তেজী গাঁওবাসী। এই ককাইদেউ কেইজনৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। ককাইদেউ, এতিয়া আপোনালোকৰ নামঘৰটো আজি অতদিনে আপোনালোকৰ নামঘৰ নাছিলে, এতিয়া বৰ্তমান আপোনালোকৰ গাঁওখনত এটা নিজাববীয়াকৈ এটা নামঘৰ স্থাপন হ'ল। আজি এই নামঘৰটো উৎসৰ্গা কৰিছে, তাৰ বিষয়ে দুটামান ক'ব নেকি? হয়, নিশ্চয় খুব আজি আনন্দৰ দিন, এটা মানে শুভ দিন আমাৰ কাৰণে। আমি আজি জন্মৰ পৰা দেখি আহিছোঁ যে আমাৰ গাঁওখনত আচলতে নিজাববীয়াকৈ নামঘৰ এটা তেনেকৈ নাছিলে। আমি বৰালি বৰ নামঘৰ আৰু ১ নং তেজী নামঘৰৰ লগত আমি আমাৰ ইয়াত বসবাস কৰা পৰিয়ালকেইটাই আমি চলি আছিলোঁ বৰ্তমান। কিন্তু আমি দেখিছোঁ যে প্ৰত্যেকটো চুবুৰীতে আচলতে একোটাকৈ নিজাকৈ নামঘৰ নিৰ্মাণ কৰি লৈছে। আমিও ঠিক তেনেকৈ কৰিব পৰা নাছিলোঁ। আমি একেবাৰে আমাৰ আচলতে মাটিও নাছিলে, ঠিক তেনেকৈ আমাৰ নামঘৰ ব্যৱস্থা নাছিলে। আমি খুব মানে ডেকা বুঢ়া সহিতে সকলোৱে আমি সমিল মিলেৰে কথা বতৰা পাতি কিনে আমি মাটিডোখৰ ক্ৰয় কৰিলোঁ। মাটি ক্ৰয় কৰাৰ পিছত আমি যিহেতু আদৰ্শ গাঁও যোজনাৰ অধীনত আমাৰ গাঁওখন পৰিছে, গতিকে আমাৰ আদৰ্শ গাঁও যোজনাৰ অধীনতে আমি তাৰ আবণ্টিত ধনৰ জৰিয়তে আমি এটা নামঘৰ নিৰ্মাণ কৰিলোঁ। আৰু নামঘৰটো নিৰ্মাণ কৰি আজি আমি উৎসৰ্গাৰ যিটো নিয়ম আজি প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ আমি। গতিকে আমি ভৱিষ্যতৰ দিনত এই নামঘৰৰ জৰিয়তে আমি ইয়াতে বহু ধৰণৰ মানে আলোচনা বিলোচনাকে আদি কৰি আমাৰ সাংস্কৃতিক দিশটো আমি আগুৱাই নিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ থাকিল আপোনাক। আৰু এজন গাঁৱৰে দাদা আছে, এই দাদাজনৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। হয়, নামঘৰ হৈছে অকল নামঘৰৰ কাৰণে নহয়, নামঘৰ হৈছে অসমীয়া মানুহৰ আচলতে এটা সাংস্কৃতিক কেন্দ্ৰ। গতিকে ইয়াত আমি অসমীয়া মানুহে নাম গোৱাৰ লগতে বিভিন্ন ধৰণৰ বিবাদৰ মীমাংসা ধৰি লোৱা হওক, গাঁৱৰ যিবোৰ সংস্কৃতি আছে, বিবাহৰ অনুষ্ঠান বা অন্যান্য সামাজিক অনুষ্ঠান বা কেতিয়াবা ভাওনা বা কেতিয়াবা কিবা কিবি সাহিত্য চৰ্চা বা গাঁৱৰ উন্নয়নমূলক চিন্তা, এনেকুৱা ধৰণৰ বাৰে কিচিম সংস্কৃতিৰ ধাৰণাবোৰ আমি এই নামঘৰতে চৰ্চা কৰিব পাৰোঁ। গতিকে নামঘৰক এটা সাংস্কৃতিক কেন্দ্ৰ বুলি ধৰি লোৱা হয়। আমি আমাৰ গাঁওখনৰ কাৰণে এনেকুৱা এটা কেন্দ্ৰ আদৰ্শ গাঁও আঁচনিৰ জৰিয়তে পাইছোঁ, লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ কাৰণে নিতান্তই গৌৰৱৰ কথা। আৰু আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে, এই কেন্দ্ৰটোৰ যোগেদি যাতে এই আটাইসকল ল'ৰা ছোৱালীয়ে লাভৱান হয়, উপকৃত হয়। তাৰ লগতে আমি এতিয়া এই যিখিনি কাম সকাম চলি আছে, এই আটাইবোৰ কাম সকামত যাতে এই অনুষ্ঠানটোৱে আমাক উপকাৰ দিয়ে, তাৰ কাৰণে আমি নকৈ ৰখি আছোঁ আৰু আশা কৰিছোঁ অনাগত ভৱিষ্যতত আমি এই কেন্দ্ৰটোক বা নামঘৰটোক আমি সঠিক দিশত আগুৱাই লৈ যাব পাৰিম। আৰু এইখিনিকে ক'লোঁ মোৰ ফালৰ পৰা। ধন্যবাদ। ধন্যবাদ থাকিব ককাইদেউ। যি মৰাণসকলৰ নীতি নিয়ম, যি পৰম্পৰা ধৰ্মীয় অনুষ্ঠান আজি উৎসৰ্গা কৰি আছে, এই উৎসৰ্গাতে আজি আৰু এগৰাকী খুৰীদেউ আছে। খুৰীদেউৰ পৰা আমি দুটামান কথা জানিবলৈ চেষ্টা কৰিম। হয়, মানে আজি আমাৰ ২ নং তেজী গাঁৱত স্থাপন হোৱা যি নতুন নামঘৰ, এই নামঘৰত আজি উদ্বোধন কৰা হৈছে। উৎসৰ্গা অনুষ্ঠান আজি ভাল লাগিছে। ভকত বৈষ্ণৱসকল আহিছে, গোপিনীয় আবাল বৃদ্ধ বনিতা সকলো আহি উপস্থিত হৈছে। আমি খুব আনন্দিত হৈছোঁ আৰু আমি খুবেই ভাল লাগিছে। মানে আমাৰ ইয়াত
নতুনকে যিটো আমি নামঘৰ পাইছোঁ, সকলো গাঁৱৰ ৰাইজে যি সহযোগিতা কৰিছে বহুত ভাল লাগিছে। ধন্যবাদ থাকিল খুৰীদেউলৈ। মৰাণসকলৰ যি নামঘৰ উৎসৰ্গা কৰা ধৰ্মীয় ৰীতি নীতিৰে কৰি মেলি সকলোৱে এক হৈ একেলগে সেৱা কৰা হৈছে। এয়া ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব, লগতে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু দহোজনে চাব পৰাকৈ। আৰু মোৰ নতুন ভিডিঅ' পাবলৈ ফ'ল' কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।